নমস্কাৰ বন্ধুসকল সকলো অসমবাসী ৰাইজক আজিৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম পৃথিৱীৰ প্ৰধান মৰুভূমি কেইখনৰ বিষয়ে। বলক তেনেহলে ভিডিঅ'টি পলম নকৰি আৰম্ভ কৰোঁ। বন্ধুসকল, সাহাৰা মৰুভূমিখন আফ্ৰিকা মহাদেশত অৱস্থিত। মাটি খালি 84 লাখ বৰ্গ কিলোমিটাৰ। লিবিয়া মৰুভূমিখন আফ্ৰিকা মহাদেশত অৱস্থিত। মাটি খালি 16,83,500 বৰ্গ কিলোমিটাৰ। অষ্ট্ৰেলিয়া মৰুভূমিখন অষ্ট্ৰেলিয়া মহাদেশত অৱস্থিত। মাটি খালি 15,54,000 বৰ্গ কিলোমিটাৰ। গোবি মৰুভূমিখন মংগোলিয়া মহাদেশত অৱস্থিত। মাটি খালি 10,34,000 বৰ্গ কিলোমিটাৰ। ৰূপ অল খালী মৰুভূমিখন আৰব মহাদেশত অৱস্থিত। মাটি খালি 6,47,500 বৰ্গ কিলোমিটাৰ। কালাহাৰী মৰুভূমিখন বোটছৱানা মহাদেশত অৱস্থিত। মাটি খালি 5,18,000 বৰ্গ কিলোমিটাৰ। গ্ৰেট চেণ্ডি মৰুভূমিখন অষ্ট্ৰেলিয়া মহাদেশত অৱস্থিত। মাটি খালি 4,14,400 বৰ্গ কিলোমিটাৰ। টকলামাখান মৰুভূমিখন চীন মহাদেশত অৱস্থিত। মাটি খালি 3,23,900 বৰ্গ কিলোমিটাৰ। গ্ৰেট ভিক্টোৰিয়া মৰুভূমিখন অষ্ট্ৰেলিয়া মহাদেশত অৱস্থিত। মাটি খালি 3,23,800 বৰ্গ কিলোমিটাৰ। চিৰিয়া মৰুভূমিখন আৰব মহাদেশত অৱস্থিত। মাটি খালি 3,23,800 বৰ্গ কিলোমিটাৰ। অৰুণা মৰুভূমিখন অষ্ট্ৰেলিয়া মহাদেশত অৱস্থিত। মাটি খালি 3,10,800 বৰ্গ কিলোমিটাৰ। কাৰাখুম মৰুভূমিখন তুৰ্কিস্তান মহাদেশত অৱস্থিত। মাটি খালি 2,72,000 বৰ্গ কিলোমিটাৰ। নুবিয়ান মৰুভূমিখন আফ্ৰিকা মহাদেশত অৱস্থিত। মাটি খালি 2,59,000 বৰ্গ কিলোমিটাৰ। থৰ মৰুভূমিখন ভাৰত মহাদেশত অৱস্থিত। মাটি খালি 2,59,000 বৰ্গ কিলোমিটাৰ। কিজিলখুম মৰুভূমিখন তুৰ্কিস্তান মহাদেশত অৱস্থিত। মাটি খালি 2,33,100 বৰ্গ কিলোমিটাৰ। আৰব মৰুভূমিখন আৰব মহাদেশত অৱস্থিত। মাটি খালি 1,29,500 বৰ্গ কিলোমিটাৰ। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। আপোনালোকে ভিডিঅ'খন চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।